As far as ragging is concerned, it's a no tolerance issue. Assam police কিন্তু raggingৰ বিৰুদ্ধে heavily আহিব আৰু আৱশ্যক মতে মাননীয় মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে দৰকাৰ হলে আমি জগৰীয়া কৰাটোৱে কথা নহয় আমি একশন লম গতিকে ৰেগিং ইজ নট একসেপ্টেবল এতিয়া সভ্য সমাজত আৰু ডেকা ল'ৰা ছোৱালী নতুন মানসিকতাটো লৈ আহে এটা পঢ়া শুনাৰ ইচ্ছা লৈ আহি পেলাই তেওঁলোকৰ ৰেগিঙৰ নামত অত্যাচাৰ হ'ব আৰু এইবোৰ বেইমানি হ'ব এইবোৰ একসেপ্ট নহ'ব আৰু উইল কাম ভেৰি হেভিলি এগেইনষ্ট দেম থ্যাংক ইউ এজ ফাৰ এজ ৰেগিং ইজ কনচাৰ্ন ইটছ এ ন' টলাৰেঞ্চ ইছ্যু আসাম পুলিচে কিন্তু ৰেগিঙৰ বিৰুদ্ধে হেভিলি আহিব আৰু আৱশ্যক মতে মাননীয় মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে দৰকাৰ হলে আমি জগৰীয়া কৰাটোৱে কথা নহয় আমি একশন লম গতিকে ৰেগিং ইজ নট একসেপ্টেবল এতিয়া সভ্য সমাজত আৰু ডেকা ল'ৰা ছোৱালী নতুন মানসিকতাটো লৈ আহে এটা পঢ়া শুনাৰ ইচ্ছা লৈ আহি পেলাই তেওঁলোকৰ ৰেগিঙৰ নামত অত্যাচাৰ হ'ব আৰু এইবোৰ বেইমানি হ'ব এইবোৰ একসেপ্ট নহ'ব আৰু উইল কাম ভেৰি হেভিলি এগেইনষ্ট দেম থ্যাংক ইউ এজ ফাৰ এজ ৰেগিং ইজ কনচাৰ্ন ইটছ এ ন' টলাৰেঞ্চ ইছ্যু আসাম পুলিচে কিন্তু ৰেগিঙৰ বিৰুদ্ধে হেভিলি আহিব আৰু আৱশ্যক মতে মাননীয় মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে দৰকাৰ হলে আমি জগৰীয়া কৰাটোৱে কথা নহয় আমি একশন লম গতিকে ৰেগিং ইজ নট একসেপ্টেবল এতিয়া সভ্য সমাজত আৰু ডেকা ল'ৰা ছোৱালী নতুন মানসিকতাটো লৈ আহে এটা পঢ়া শুনাৰ ইচ্ছা লৈ আহি পেলাই তেওঁলোকৰ ৰেগিঙৰ নামত অত্যাচাৰ হ'ব আৰু এইবোৰ বেইমানি হ'ব এইবোৰ একসেপ্ট নহ'ব আৰু উইল কাম ভেৰি হেভিলি এগেইনষ্ট দেম থ্যাংক ইউ